নমস্কাৰ বন্ধুসকল, মই আজি তোমালোকৰ মাজলৈ এনেকুৱা এটা ভিডিঅ' চং লৈ আনিছোঁ। ভিডিঅ'টো চোৱাৰ পাছত তোমালোকৰ নিজৰে মনত প্ৰশ্ন হ'ব যে আচলতে আমি বান্দৰৰ পৰা মানুহ হৈছোঁ নে শিয়ালৰ পৰা মানুহ হৈছোঁ। নহ'লে ব'লা দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। লেটছ গেট ষ্টাৰ্টেড। কি ক'লে ভগা চাইকেল ভগা বেল। চাইকেলখন দেখোন ভাল যেনে লাগিছে, আৰু বেলটো যদি বেয়া হ'ল হয় এনেকৈ বজিল হয়নে বাৰু? কি ফাল্টু গান লিখিছে বে। ভগা চাইকেল ভগা বেল ভন্টি তুমি মেট্ৰিক ফেল। এনেকৈ যদি কোনোবা এটা ল'ৰাই এজনী ছোৱালীক মেট্ৰিক ফেল বুলি ক'ব যায়, আমাৰ অসমত ইহঁতৰ কি অৱস্থা হ'ব বাৰু জানেনে? চাই লওকচোন কি অৱস্থা হ'ব, এনেই গম পাই যাব। ঠিকেই দেখিলে, এনেকুৱাই অৱস্থা হ'ব। আমাৰ অসমত যদি কোনোবাই ছোৱালীক এনেকৈ পতাব যায়, এনেকৈ মাৰ চাৰ খাই পুনৰ ঘূৰিয়ে আহিব লাগিব, আৰু বেলেগ একো উপায় নাই। মেট্ৰিক ফেলৰ কাৰণ আছিল তোমাৰ পেটত গেষ্ট্ৰিক আছিল। কি ক'লে গেষ্ট্ৰিক? সঁচাকৈ গেষ্ট্ৰিক ক'লে নে মোৰ কাণহে বাজিলে? পেটত গেষ্ট্ৰিক আছিল। এনেকুৱা অসমীয়া ফকতীয়া গানবোৰ শুনিলে আমাৰ নিজৰে যে কিবা গেষ্ট্ৰিক হোৱা যেন অনুভৱ হয় দেই। আৰু কি হ'ল চাওকচোন আপুনি, তাইৰ লগৰ যিজনী ছোৱালী আছিল, তাইক কোনো একোৱে পাত্তাই নিদিয়াৰ কাৰণে তাই কি ৰিয়েকশ্যন দিছে আপুনি নিজে চাওকচোন বাৰু। জীৱন নহয় মোবাইল ফোন, দেহা হাতলৈ ঘূৰিবলৈ। যৌৱন নহয় চাধা চোন, দেহা উঠত ভৰাই থবলৈ। কি ক'লে আকৌ? চাধা চোন? হে ভগৱান, এই গানটো আৰু কি নাহে। চাধা চোন সেইটো এৰা নাই। ভগৱান লৈ যোৱা মোক নহয় আকৌ, এই আমাৰ ফকতীয়া ছিংগাৰবোৰক। আৰু ই সঁচাকৈ মক্কেল বে। জীৱন নহয় বোলে মোবাইল ফোন, জীৱনক মোবাইল ফোনৰ লগত তুলনা কৰিছে, আৰু যৌৱনক চাধা চোন। আৰু ই কি যে নেৰে, ই মক্কেল চালাবি। এইটো কি ফকতীয়া ছিংগাৰ। ভগা চাইকেল ভগা বেল ভন্টি তুমি মেট্ৰিক ফেল। মেট্ৰিক ফেলৰ কাৰণ আছিল তোমাৰ পেটত গেষ্ট্ৰিক আছিল। গেষ্ট্ৰিক হ'লেই নহ'ব, ভাল কৰিব লাগিব, তেতিয়াহে তোমাৰ মোৰে সুখৰে দিন আহিব। ভাল কৰিবই লাগিব জানা। এই মহাপুৰুষজনেই হৈছে ছিংগাৰ, আমাৰ ফকতীয়া গানটো গোৱাজন। আৰু তেখেতৰ চশমাযোৰ চাওকচোন, বাহ যি ৰং বিৰংগী চশমা। চশমাত যি লাইটিং মাৰিছে নক'ব আৰু। এনেকুৱা ফকতীয়া গানবোৰৰ কাৰণে তেনেকুৱা চশমা নিশ্চয় প্ৰয়োজন আছে। কি যে নেৰে আৰু গানবোৰত। নহ'লে বন্ধুসকল আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰিবা, আৰু যদি বেয়া লাগিছে তেন্তে ডিছলাইক কৰিবা। আৰু যদি কিবা ক'বলগীয়া থাকে নিশ্চয় তলত কমেণ্ট কৰিবা, আৰু প্লিজ মোৰ চেনেলটো যেনেকৈ নহওক ছাবস্ক্ৰাইবটো কৰিবাই। অসমবাসীলৈ মই মৰম যাচিলো, অসমৰে সন্তান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চাও জয় আই অসম।